নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলোৰে ভাল নতুন স্মৃতি এটা সাঁচি ৰাখিবৰ বাবে ভিডিঅ'টো কৰিছোঁ শেষলৈকে চাব নতুন স্মৃতি মানে মানুহজন কামৰ সূত্ৰে আছেগৈ জয়পুৰত গতিকে তেখেত তাত থাকোঁতে মোকো মাতিছে অকণমান ফুৰি যাওঁ বুলি কিয়নো বিয়াৰ পাছৰ পৰা আমি ফুৰিবলৈ যামকৈ যোৱাই হোৱা নাই সেইকাৰণে আৰু আজি তালৈকে গৈ আছোঁ মই এতিয়া ৰাতিপুৱা সময় 8টা হৈছে মই ওলাই মেলি সাজু হৈছোঁ আৰু তালৈ ওলাওঁতে ভাবিলোঁ যে ভিডিঅ'টো কৰি ৰাখোঁ কিয়নো এইবাৰ মই প্ৰথম অকলে যাত্ৰা কৰিম বিয়াৰ পাছত তাকো ইমান দূৰ যোৰহাটলৈকে গৈছোঁ বিয়াৰ পাছৰ পৰা অকলে কিন্তু তাতকৈ দূৰলৈ যোৱা নাই আৰু অসমৰ বাহিৰলৈতো আগতে কেতিয়াও গৈ পোৱা নাই সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো সাঁচি ৰাখোঁ সেইকাৰণে কৰিছোঁ শেষলৈকে চাব ঘৰৰ পৰা ওলাই আমি হাইৱেত উঠিলোঁ আৰু চাওকচোন মোক থ'বলৈ কিমানবিলাক মানুহ গৈছে আচলতে ঘৰৰ চবেই নাৰ্ভাছ হৈ আছে মই যিহেতু এবাৰ প্ৰথম যাম তাতে অকলে সেইকাৰণে ডিব্ৰুগড় বাইপাছেদি আহি আমি পাই গ'লোহি মোহনবাৰী এয়াৰপৰ্ট আপোনালোকে ডিব্ৰুগড়ত থকা মোহনবাৰী এয়াৰপৰ্টলৈ আহিছে চাগে মই এবাৰ ছেকেণ্ড টাইম আহিছোঁ এবাৰ মানুহজনক নিবলৈ আহিছিলোঁ ইয়াৰ পৰা আৰু এবাৰ মই নিজে যাবলৈ আহিছোঁ ভাল লাগি আছে মনটো এক্সাইটমেণ্ট লেভেলটো বহুত বাঢ়ি আছে এয়াৰপৰ্টত সোমাই মই বৰ্ডিং পাছ লোৱাবোৰ হৈ গ'ল এতিয়া বহি আছোঁ ইয়াতে যাবৰ কাৰণে বৰ্ডিং টাইমটো হোৱা নাই আৰু অহাৰ আগতে ভাবিছিলোঁ কথাবোৰ বৰ টান হ'ব বুলি যাবলৈ মই কষ্ট পাম বুলি কিন্তু নহয় আহি গম পালোঁ আচলতে কথাবোৰ তেনেই সহজ ইয়াত নজনাটো বুজাই দিবলৈ বহুত মানুহ থাকে সুধিলেই হ'ল ছিকিউৰিটি গেটত থকাবোৰক সুধিব পাৰে বা আন কাৰোবাকো সুধিব পাৰে আৰু সুধি মেলি যাব পাৰে মুঠতে সহজে কথাবোৰ আহিলে গম পোৱা যায় এইখন ফ্লাইটখন ভিতৰখনো আপোনালোকক অকণমান দেখুৱাই দিছোঁ প্ৰথমতে শব্দটো অকণমান কাণত ধৰে পাছলে ভাল লাগেগৈ আৰু ওপৰৰ পৰা নাজাৰাটো চাওকচোন ইমান ধুনীয়া লাগিছে মানুহজনৰ মোবাইলত দেখি থাকোঁ আগতে এইবাৰ নিজে আহিছোঁ আৰু এয়া দুখন ফটো ল'লোঁ এইবিলাক চাওক মুখৰ চিটটোতে এইবিলাক লিখা থাকে বেক চাইডে এইবিলাক পঢ়ি আছোঁ আৰু ইয়াতেনো এইটো কি দিছে বোলো চাই লওঁ ইয়াতে এইটো কেলে দিছে জানো এইখন দিছে হেৰিয়ৰ কাৰণে এই ইনষ্ট্ৰাকশ্যনখন চালোঁ পঢ়িলোঁ ৰুলছ এণ্ড ৰেগুলেশ্যন কিছুমান ঘৰতে মই পঢ়ি আহিছোঁ বাৰু ইমান চাই নাথাকোঁ আৰু এইটো বমি চমি কৰিলে দিছে চাগে এইটো দৰকাৰ নাই মোক এতিয়া 1 ঘণ্টা 20 মিনিটৰ মূৰত আহি পাইছোঁহি কলকাতাস্থিত নেতাজী সুভাষ চন্দ্ৰ বসু এয়াৰপৰ্ট ওপৰৰ পৰা ইমান ধুনীয়া লাগিছে সেইকাৰণে অকণমান ভিডিঅ' কৰিলোঁ দেখি এনেকুৱা লাগিছে যেন ভাৰত নহয় অন্য দেশহে কলকাতা এয়াৰপৰ্টটো বহুত ডাঙৰ বুলি শুনি আছিলোঁ আজি নিজে দেখিলোঁ সঁচাকৈ বহুত ডাঙৰ বহুত ফ্লাইট একেলগে টেক অফ কৰে একেলগে লেণ্ড কৰিব পাৰে সঁচাকৈ বহুত ডাঙৰ এতিয়া মই আছোঁ কলকাতা এয়াৰপৰ্টত ফ্লাইটৰ পৰা নামিলোঁ আৰু মানুহজনক ফোনটো লগাই লৈছোঁ এফালে আনফালে য'ত এক্সিট লিখা আছে সেইফালে চাই মই গৈ আছোঁ আৰু ইয়াৰ পৰা মই একেবাৰে বাহিৰ হৈ নাযাওঁ কাৰণ মই যাম যিহেতুকে জয়পুৰ গতিকে ইয়াত মই য'ত ডমেষ্টিক ট্ৰান্সফাৰ লিখা থাকিব সেইফালে গৈ মই জয়পুৰ ফ্লাইটৰ কাৰণে গেট নাম্বাৰ বিচাৰি কৰি ৰেডি হ'ব লাগিব ছিকিউৰিটি চেকিঙো কৰাই ল'ব লাগিব গতিকে ব'লক এইবোৰ কথা পিছে আগতে নাজানো চাই মেলি সুধি মেলি এনেকেই মই ওলাইছোঁগৈ গেট নাম্বাৰ বিচাৰি ফুৰোঁতে মোৰ এয়াৰপৰ্টটো ভালদৰে ভিডিঅ' কৰা নহ'ল এইবিলাক ওপৰৰ পৰাই দেখুৱাইছোঁ চাওকচোন ইমান ধুনীয়াকৈ সজাই ৰাখিছে অৱশ্যে অৰিজিনেল নে প্লাষ্টিকৰ সেইটো কথা মই নাজানো এয়াৰপৰ্টৰ ভিতৰত পিছে খোৱা বোৱাবোৰ বৰ দাম ব্ৰেড 4 পিচ আৰু কোক এগিলাচতে 300 টকা খাবলৈ যোৱাৰ আগতে মই গেট নাম্বাৰটো এবাৰ চাই গ'লোহি এতিয়া খাই মেলি আকৌ তালৈকে আহি আছোঁ এতিয়া 45 মিনিটমান সময় আছে মোৰ গেট নাম্বাৰ আছিলে 20 কেতিয়াবা অৱশ্যে এন টাইমত গেট নাম্বাৰ সলনি হৈ যায় বুলি কয়
সেইকাৰণে তাত থকা LED স্ক্ৰীণবিলাকত চাই থাকিব লাগে কোনখন ফ্লাইট কোনখন গেটৰ পৰা টেক অফ কৰিব, নহ'লে শেষ মুহূৰ্তত দিগদাৰ হৈ যাব পাৰে। সেইকাৰণে ময়ো খাই মেলি আহি ধুনীয়াকৈ চাই লৈছোঁ যে মোৰ টিকেটত থকা মানে বৰ্ডিং পাছত থকা 20 নম্বৰ গেটৰ পৰাই মই যাব লগা ফ্লাইটখন টেক অফ কৰিবনে নাই। আপোনালোকেও সেইটো চাই ল'ব। বৰ্ডিং টাইম হৈ গ'ল, মই এতিয়া ছিকিউৰিটি চেক কৰাই মেলি ফ্লাইটলৈ গৈ আছোঁ। এনেদৰে আহি মই এটা সময়ত পালোহি জয়পুৰ এয়াৰপৰ্ট। ডিব্ৰুগড়ত জমা দিয়া মোৰ বেগটো এতিয়া মই জয়পুৰতে ৰিচিভ কৰিম। কলকাতাত মই ল'ব নালাগে, ফ্লাইট চেঞ্জ কৰোঁতে সেইটো তেওঁলোকে ৰাখে। এতিয়া মোৰ বেগটো দিব বেল্ট নাম্বাৰ 3। মই এতিয়া তালৈকে গৈ আছোঁ। বেল্ট নাম্বাৰ 3টো একেবাৰে গ্ৰাউণ্ড ফ্ল'ৰত আছে। বেল্ট নংটো হৈছে য'ত বেগবিলাক আহি থাকে, নিজে যে আহি থাকে আৰু তাৰ পৰা নিজে লৈ ল'ব লাগে। মোৰ লগত হোৱা এটা ঘটনা মই ইয়াতে শ্বেয়াৰ কৰোঁ। মোৰ বেগটোৰ নিচিনা ছেইম বেগ এটাও আহিছিলে। মোৰ ভয় আছিলে যে মোৰ সেইটোৱে হ'ব নেকি, আৰু মোৰ লগত গৈ শেষত সেইটোৱে হ'লগৈ। মই সেই একে বেগটো ল'লোঁ, মোৰ নিজৰটো নল'লোঁ, আৰু যাৰ কাৰণে অকণমান মোৰ ভয় লাগিছিলে। হ'লেও পিছত বাৰু প্ৰব্লেমটো ছল্ভ হৈ গ'ল। তাত মানে নামটো লিখা থাকে আৰু যিটো ফ্লাইটখনৰ PNR নং হয় সেইটো লিখা থাকে, গতিকে লওঁতে বেগটো সেইটো চাই ল'ব। মই মানুহজনক ফোন কৰি সুধিলোঁ, তেওঁ ক'লে যে নাই, নাম লিখা নাথাকে। গতিকে ময়ো ইমান চাই নাথাকিলোঁ, PNRটো মিলা নাছিলে। হ'লেও ভাবিলোঁ মই এইখিনি গোটেই ইণ্ডিগ' ফ্লাইটৰ মানুহেই আৰু বেগ লৈছে, গতিকে মোৰো এইটোৱে হ'ব বুলি। তো মই সেইটো লৈ যাবলৈ লৈছিলোঁ, কিন্তু মানুহজনে যেতিয়া চালে তেতিয়া গম পালে। তাৰপিছতে আমি ছিকিউৰিটিক কৈ মেলি আকৌ মোৰ বেগটো ঘূৰাই পালোঁ। গতিকে সদায় বেল্টৰ পৰা বেগটো লওঁতে সাৱধান হ'ব। মানুহজন এয়াৰপৰ্টতে ৰৈ আছিলে আৰু মই শেষত লগ পালোঁ তেখেতক, বহুত দিনৰ মূৰত দেখিলোঁ। এতিয়া আমি গৈ আছোঁ মানুহজনৰ চিনাকি মানুহ এঘৰলৈ। তেখেতলোকৰ ড্ৰাইভাৰে আমাক এয়াৰপৰ্টৰ পৰা নিবলৈ আহিছে। তেওঁলোকৰ ঘৰতে মই এতিয়া ফ্ৰেছ হ'ম, তাৰ পাছতে আমি হোটেললৈ গৈ থাকিম। সময় 11টা মানত আমি গৈ আছোঁ হোটেললৈ। ইমানখিনি সময় মানে মই আহি পোৱাৰ পৰা 11টালৈকে এই সময়খিনি মই যে কৈছিলোঁ আমাৰ চিনাকি মানুহজন, তেওঁলোকৰ ঘৰতে গৈ থাকিলোঁগৈ। ভাল লাগিলে তেওঁলোকক সকলোকে লগ পাই। আৰু এতিয়া অৱশেষত গৈ আছোঁ হোটেললৈ। আচলতে হোটেল নহয়, মানুহজন থকাটোক বোলে ভিলা বুলি কয়। মই পিছে নাজানো যে, সেইকাৰণে হোটেলে মাৰি আছোঁ। আৰু নতুনকৈ বোলে বনাই আছে, বৰ ধুনীয়া। ব'লকচোন আপোনালোককো দেখুৱাওঁ আৰু ময়ো চাওঁ। এতিয়া আমি পাই গ'লোহি প্ৰাইড আম্বাৰ ভিলাজ, য'ত মানুহজন আছে। চাওকচোন ইমান ধুনীয়া লাগিছে। গছ গছনিবোৰ নতুনকৈ ৰুইছে হ'বলা, যেতিয়া ডাঙৰ হ'ব খুব ধুনীয়া লাগিব, নহয়নে? ব'লক ভিতৰলৈ সোমাই যাওঁ, কেনেকুৱা কি চাওঁ ৰাজস্থানৰ ঘৰবোৰ, আৰু আপোনালোককো দেখুৱাওঁ। একেবাৰে ৰাজস্থানৰ ট্ৰেডিশ্যনেল টাইপত ভিলাটো বনাইছে, সঁচাকৈ ধুনীয়া লাগিছে। বিল্ডিংছ নহয়, এটা ঘৰ যেন এনেকৈ বনাইছে মানে ভিলাটো। এয়া প্ৰথমতে এণ্ট্ৰি, য'ত গেষ্টবিলাক বহিব পাৰে, আৰু তাৰপৰা ইয়াতে চাবি তাবি লৈ ৰুমে যাব পাৰি। এতিয়া আমাক ইয়াৰ পৰা মানে সোমোৱাৰ পাছত এখন টুকটুকি বুলি কওঁ যে আমি, বেটেৰী ৰিক্সা, তেনেকুৱা এখনে আহি আমাৰ থকা ঠাইখিনিলৈ লৈ যাব। ব'লক।
বহুত দেৰি মূৰত আকৌ ভিডিঅ' কৰিছোঁ। এতিয়া বাজিলে 11টা। মই জয়পুৰ পাওঁতে সময় হৈছিলে 5:10 আৰু মানুহজনে মোক এয়াৰপৰ্টৰ পৰা আনিবলৈ গ'ল। তাৰপাছতে আমি তেওঁলোকৰ চিনাকি মানুহ এঘৰতে সোমালোঁ। তাতে মই ফ্ৰেছ হ'লোঁ, ডিনাৰো কৰি আহিলোঁ একেবাৰে। এতিয়া আহি হোটেল পালোহি। মই বৰ্তমান হোটেলৰ ৰুমতে আছোঁ। মানুহজন পিছে এতিয়া ৰুমত নাই, তেওঁ বেলেগ এটা ৰুমত এডিটিঙৰ কাম হৈ আছে। তো মোক ইয়াতে থৈ পেলাই তেওঁ আকৌ তালৈ গুচি গ'ল। আহোঁতে সময় লাগিব চাগে, সেইকাৰণে মই ভাবিলোঁ এইখিনি সময় মই পাইছোঁ যেতিয়া অকণমান ভিডিঅ'টো কৰোঁ। মানে শেষ কৰিম বুলি ভাবিছোঁ আজি। গোটেই জয়পুৰ ট্ৰিপটো মই একেটা ভিডিঅ'তে কৰি ৰাখিম বুলি ভাবিছিলোঁ এজ এ মেমৰি হিচাপে। কিন্তু কি হ'ল যে বহুত দীঘল হৈ যাব আৰু মোৰো মোবাইলত স্পেচ কিমান আছে আৰু সেইটো এটা কথা যে, সেইকাৰণে কি কৰিলোঁ বেলেগ বেলেগ মানে কৰিম বুলি ভাবিলোঁ। এটা দিনৰ এটা ভিডিঅ' কৰিম বুলি ভাবিছোঁ। তেনেকৈ ৰাখি গ'লে মোৰ সুবিধা হ'ব আৰু সেইকাৰণে। আৰু আচলতে কিমান মানুহে চাব মোৰ ভিডিঅ'টো সেইটো মোৰ লুকআউট নহয়। আচলতে মই নিজৰ কাৰণেহে ভিডিঅ'টো কৰি মেলাই ৰাখি গৈছোঁ। যদি কোনোবাই চাইছে তেতিয়াহ'লে কেনেকুৱা লাগিলে জনাব মোৰ জাৰ্নিটো। আৰু এয়াৰপৰ্টত মই ভিডিঅ'বিলাক ভালকৈ কৰিব নোৱাৰিলোঁ, কিয়নো এইবাৰ মোৰ ফাৰ্ষ্ট ফ্লাইট হয় সেইকাৰণে। কাৰণ প্ৰথমবাৰ মানে ফ্লাইট জাৰ্ণি কৰিলে আৰু কেনেকুৱা অৱস্থা হয় সেইটোতো চাগে আপোনালোকে জানেই। কাৰণ কোনফালে এক্সিষ্ট আছে, কোনফালে গেট আছে, এইবিলাক বিচাৰি ফুৰোঁতে মানে মোবাইল উলিয়াই ভিডিঅ' কৰাটো সম্ভৱ নহয়। য'ত যিকণ পাৰিছোঁ অকণমান মই ৰাখি গৈছোঁ ভিডিঅ'ত, তাকে মই ভিডিঅ'টোত জোৰা লগাই দিছোঁ। আৰু ইয়ালৈ কিয় আহিছোঁ সেই কথাটোতো মই ৰাতিপুৱাই আপোনালোকক কৈছিলোঁৱেই যে মানুহজনে কামৰ সূত্ৰে আছেহি জয়পুৰত। তেখেত অহা আজি 1 সপ্তাহ 10 দিনমান হৈ গ'ল। কাম শেষ খবৰ হৈছে আৰু সেইকাৰণে তেখেতে মোকো মাতি দিলে যে গুচি আহা তুমি, একেবাৰে অকণমান ফুৰি মেলি আমি যাবগৈ পাৰিম। কিয়নো বিয়াৰ পাছৰ পৰা মই বৰকৈ কৈ আছিলোঁ যে মোক ক'তো ফুৰাব নিয়া নাই। সেইকাৰণে তেখেতে মোক ইয়ালৈকে মাতি দিলে। আৰু মোৰো এইকেইদিন পৰীক্ষা নাছিলে, নহ'লে পৰীক্ষাৰ আগত থাকিলেতো অহা নহয় আৰু ক'তো যোৱা নহয়। সেইকাৰণে সুবিধাটো পাই ময়ো গুচি আহিলোঁ। ইয়াতে থাকিম। জয়পুৰত আমি 2 দিন বা 3 দিন আছোঁ। তাৰপাছতে ভাবিছোঁ একেবাৰে দিল্লীও চাই যাম। ভাবিছোঁহে কি হয় নাজানো। যদি চাই যাওঁ আৰু তেতিয়া ভিডিঅ' কৰি ৰাখিম আৰু আপোনালোকেও চাবলৈ পাব যিসকলে চাই আছে। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নতুন এটা ভিডিঅ'ত আকৌ লগ পাম।